এই দমকলটো দেখিছানে বাৰু ঐ ঐ তই বেয়া কৰি দিছা কাছো তেজ খালি কচোন ক ইমান আম এটা খাবলৈ মন গৈছে কিবা আম পাৰিব নেপায় হেনো বোলে এইকেইদিনত বোলে এইটো কোমল 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 হলে দুখ নাপাই জানো এইটো বেগ কৰি এনেকুৱা এনেকুৱা কৰি পিছত যে কামটো কৰিছ নে দাদা লৈ পিনি কিবা এটা চিন্তা কৰি আছো ক'ৰবাত কিবা আম লিচু পাওঁ নেকি তাকে বোলো খাই আহোঁগে এই অকণমানি মাথাটো সেইবোৰে চিন্তা কৰি থাক অন্য কাম নাই নহয় যে তোৰ তেনেকৈ মতা মাইকী এহাল ৰুমৰ ভিতৰত সোমাই থাকিলে দৰ্জাখন গদালি যাব লাগে ঠিক তেনেকৈ আগফালে যদি কোনোবাই ৰখি থাকে পাছফালৰ পৰা মাত দি আহিব লাগে যদি তই আজি মাত দি আহিলিহেঁতেন এইটোৱে তেতিয়া দুখ নাপালিহেঁতেন নহয় তই মোক ডাইলগ শুনাই থাকিব নালাগে গম পাইছ ভালেই দিওঁ ডাইলগখিনি বাৰু তই বৰ অফিচাৰজনী নহয় তোক মই পিছফালৰ মাত দিবলৈ তই ভাল কাম কৰি থকা নাই নহয় কাঘৰ লেটেকু আছে কাঘৰ পনীয়া আছে তই সেইবোৰে চিন্তা কৰি আছ মাথাডালে তই একদম মনে মনে থাকচোন তই লেক্সাৰটো এনেও বেছি দিয় তোক দেউতাই যে কেলে আনিলে আৰু মই তাকে ভাবি নাপাওঁ এইজনী সঁচাকে দেই বৰ একদম তেজ খাটি ছোৱালী জন্ম দিলোঁ এজনী মই কঠীয়াবিলাক পাৰিলোঁ বৰ দিগদাৰ হ'ল গৰু টেঙৰ পথাৰী নাহে আলিয়ে দিয়ে আহে গৰুতকৈ ময়ো টেঙৰ নহয় এইখন দি দিছোঁ বাপেকে কেনেকৈ হয় আছোন বাৰু নহ'লে ইমান কঠীয়াকেইডাল খাই সি নোৰোৱা আগতে টকলা হ'বই এই খেদি যাবিহে এই আহিবই এই খেদি যাবিহে এই আহিবই অকণো মানে শান্তি নাই গৰু চাবৰ পৰা সেইটো কাৰণে বাপেকে এখনকৈ দি থৈ দিছোঁ এতিয়া আছোন কেনেকৈ গৰু হওক অকণমান শান্তিত বহিব পাৰিম ৱাহ এইখন আকৌ কি মাৰিলে আজি কেনেকৈ যাম এতিয়া পাহৰি যাম নে লং জাপ মাৰি যাম নে হাই জাপ মাৰি যাম মই নোৱাৰো বুলি ভাবিছে আৰু ৰহিমলাই আৰু খাই থাকিছে কেনি যাম এতিয়া মই মোৰ ইমান বুদ্ধি নাইকিয়া নহয় আৰু মই হ'বলৈ অলপ কম ইয়াত দি থ'লেও হয় তেতিয়া পানীটো অকণমান হেঙা হেঙাকৈ হকিব এইজনী ৰহিমলা মূৰ্খজনী আম লাগি আছে মনে মনে যাব লাগিব কমটি চিকটা বস্তু এজনী সিহঁতৰ দমকল বহালে ভাগিলে হ'ব এই বাঁহ লগাই থৈছে কোমল কোমল বৰ ভাল লাগিছে ঘূৰ 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 গৰু মাৰি নি বাৰু গৰু বুলি ক'বলৈ আহিছা মই টাংকা দেই বৰ ধুনীয়া ঠাই এইটো মাৰিবলৈ আমাৰ ঘৰটো এটা বহাই ল'ম ৰ পুতি দিলে হ'ল আৰু গাঁৱতকৈ মই পাৰিম আৰু পুতিবলৈ কিন্তু ডাঙৰ কথা আমাৰ ঘৰত আম নাই বুলিহে সেইকাৰণে আৰু লোকৰ বাৰীত বিচাৰোঁহি নহ'লে আৰু মই নিবিচাৰিলোহেঁতেন এনেকৈ জোৰ আছে হোৱা নাই বুলিহে ইফালৰ পৰা যাব লাগিব এতিয়া মোৰ পৰা যেনি তেনি জপনা দিবলগীয়া হৈছে বাপেকে মুতি লৈ আহিলোঁ যেতিয়া ইমান মুতিবলগীয়া আছে আমে পৰিলে নিব কোনোবাই লদি মাৰিছে কোনোবাই আম পৰা নাইতো মোৰ বাৰীত ছাতিয়ে চোৱা ভংগ কৰিলে ঐ ঐ ঐ ঐ চোৱা লাগি আছে গম নাপা কি চোৱা লাগে সেইটো নাপা আম পাইছেহি যে মনে মনে আহি ভগবলৈ আহিছে মই ভাবিলোঁ গৰুহে সোমালে এজনী মানুহ গৰু সোমালে কি চোৱা ভংগ কৰিলোঁ মই কি মই গৰুৱে মায়ে সদায় মোক গৰু বুলিয়ে কয় গৰু গৰু গেধা গৰু গেধা আকৌ গেধা কি হ'ল তাতে সেই হাত লাগি আছে বুলি গম পা নাপা তই হাতে লাগক লাগিলে ভৰিয়ে লাগক নাপায় নহয় কি নাপায় নাপায় চাপায় এইবোৰ আজিকালি সেইবোৰ চিষ্টেম নাই আৰু আম পাৰিবলৈ কেলে দিম আকৌ চোৱাত
তই চোৱা ভংগ কৰিলি আজি এনেও চিকনা দে তই নহ'লে যাবি ৰ তামোল খাবলৈ বিয়নী মেল পাতি পাতি মাৰ লগত হেৰি আমুকৰ কথা লগাই তামোল খাবলৈ যাবি মোৰ বাৰীত আহি মোকে দম নেদেখুৱাবি আকৌ দেই যিয়ে বাৰী নথকা একেবাৰে তই আৱিষ্কাৰ কৰা নাছিলি নহয় বাৰীখন কত যুগৰ চাগে এখন বাৰী আছিলে চাওঁ চাওঁ তই আমকে এটা পাৰিছ এতিয়ালৈকে এটাও পাৰিবলৈ পৰা নাই আহি দিয়ে নহয় তপকে ভাল বাচিলোঁ তেতিয়াহ'লে দে হ'ব বৰ একেবাৰে নিয়ম মনাজনী এতিয়াই বোলে সেই কাৰোবাৰ ঘৰ পানী খিলা ছিঙি আনগে যাচোন বুলি ক'লে ছিঙি লৈ সেইপিকে টাপুককে কথা ক'বলৈ আহিছ যাচোন তই কোনে দিয়ে আজি যা তই যা গ'লে যা পাণ বিচাকে তামোল বিচাকে যিয়ে বিচাক কোনেওতো পাই নিদিয়ে যা হ'ব ইমান একেবাৰে বৰ নেখালেহে পাইছে বৰ একেবাৰে নেখালে নেখাবি যা চুলি ছিঙি পেলাই মানুহৰ ভাবিছ কথা ক'বলৈ চিনি পোৱা নাই চিনি পোৱা হাত লগা নে ভৰি লগা হেৰি চোৱা এই অৰ্থ বুজি পাওঁ জানো মোক যে তেনেকৈ কথা ক'বলৈ আহিছ দমকল বহালি দিয়া কাৰণে ফিট হৈছে ফিট কাক কথা কৈছ হা কাক কথা কৈছ আমি হাতৰ চোৱা নজনাকৈ আমি হাতৰ চোৱা মানিছোঁ হা মাৰক লগামগৈ তোৰ কথা নেখাওঁ তাৰ ধৰম নেখালেহে পাইছে বৰ একেবাৰে বৰ আমজা বৰ সেই দমকল বহালি যে দমকল বহালি পানীয়ে নোলায় এই দমকলটো দেখিছনে বাৰু তই বেয়া কৰিবি যেন পাইছোঁ মই এই যি চাহ অকণ দমকল মাৰিছে ভাঙিয়ে পেলাবই ছিঙিলে নি ঠিক নাই পানী নোলোৱাহে ক'ব নি বাৰু ওলাইছে এই পাত দমকলটো মই ভালকৈ থ'ব লাগিব দেই নহ'লে কোনোদিনাখন এনেই ভাঙি পেলাবই ঠিক নাই বাপেকে চকীখনকে উভতাই দি থৈ যাম নহ'লে কোনোবাই আহিলে দমকল মাৰিলে গম পাই যাম মই কোনেও দমকল মাৰে মই গম পাই যাম এইজনীৰ পৰা একো এটা কৰিব নোৱাৰি কোনোফালে শান্তি নাই এইফালে গৰুৰ পৰা শান্তি নাই এইফালে এইজনীৰ পৰা শান্তি নাই বাপেকে মাকক লগাই থৈ আহোঁ কথা ইমান উৎপাত ছোৱালীও এইজনী বৰমাজনী আছেনে নাই জানো বৰমা ওলাই আহকচোন ওলাই আহক কি হ'ল এনেই ইমান জোৰতকৈ আহিব লাগে না তইহে যিটো মৰ্চ মাৰি আহিছ সৰু কিবা এটা হ'ল হৈছে ক'ৰবাত জুই লাগিলে নি জুই লাগিলে আমাৰ ঘৰত আপোনাৰ জীয়েকে জুই লগালে আমাৰ ঘৰত আম গছত লগালে আম গছত জুই লগালে সেইবিলাক নহয় হাতৰ চোৱা লাগি থকা নাই জানো আপোনাৰ জীয়েকে গৈ পিনে এই আম পাৰিছিলেগৈ আমাৰ ঘৰত নেপায় নহয় তাই গাতে দুখ লাগিব নে বাৰু সেইটো কথা মানে হাতৰ চোৱাটো একো নহয় একো নহয় হাতৰ চোৱাত একো বস্তু আমি নিচিঙো আপোনালোকে চিঙে যদি আমি নিচিঙো তই যেনিবা নিচিঙই এই ওপৰপা যেনিবা হৈ পৰিলে পোৱাটো এতিয়া খাবি নাই নিজে পাৰিব নোৱাৰি আকৌ পোৱাটো খাব পাৰি ওপৰত থকা বস্তু চোৱা নাই মাটিত পৰিলেহিয়ে বোলে চোৱাটো হয় গম পাইছ আমি এই একো নেপাৰোঁ নিচিঙো আগতীয়াকৈ আমি খাবলৈ গ'লে পাৰি থৈ দিওঁ আপোনাৰ জীয়েকৰ মুখখন বৰ চাহ গম পাইছেনে আৰু মোৰ দমকলে চমকলে ভাঙিলে যি চাহখন দমকল মাৰিছে তাই কোনোবা দিন এৰুৱাবহি তাৰমানে দমকল বহালি বহালো নহয় যি চাহখন দমকল মাৰিছে একদম আপুনি ভালকৈ চম্ভালিবহি মানে কি কৰিবগৈ ঠিক নাই আৰু খোৱা বুলিও বস্তু এটা আছে নহয় বুজি নাপায় আপুনি কেলৈ বুজাই মেলি ক'ব লাগে আকৌ লগাবলৈ আহিলেই দিম ৰ বাপেকে আমাৰ খালি লেখা দিবলৈ আহিছা নহয় দিম ৰ আহক আজিকা তাই নলগা জেঙত লাগিছেগৈ নহয় হ'ব দে সেইবোৰ কথা বাদ দে বাৰু এই বহিবি ৰ চকী খাই আনি ল দিয়ক আজিকা আছে দিয়ক পিছত কাঠিজনীয়ে মাৰিলো লোকৰ মানুহজনী দুখ পালি নি নাই দুখ নাই তেজ কাটি মোক তেজ কাটি ক'বলৈ আহিছে আজি তই ভিতৰত সোমাবি নহয় তই ভিতৰত সোমাই ক'লৈ যাবি তই আহি তেতিয়া তোক দিম ৰ সময় তই কি ভাবিছ এই যেনিবা মানে কৈছোঁ নহয় মই 1 ছেকেণ্ড শান্তি নাপাওঁ মই সঁচাকৈ বহুত উৎপাত হৈছে এটা কাম কৰিবিচোন কি নহ'লে চোৱা চাবিগৈচোন নহ'লে 20টাকৈ পিন্ধাই দিবি ভাল হৈ যাব ভাল হ'ব সি আমাৰ এইপিনে আছে বাবা এটা কাম কৰিবিচোন কি ওলাবিচোন মোৰ লগতে যাম বাৰু সেইবোৰ চোৱাৰ লগতে এই দহা চাহ ওলাই নি সেইটোও চাই দিম সেইটো চাই দিম সেইবিলাক কথা বাদ দিয়ক সেই তামোলখন আমাক গৈছোন যাওক তামোল খাবলৈ পাণ পাৰিবলৈ নহ'লে নহয় তই কি ভাবিছ পাৰি নাকি যাওক নহ'লে তই এখন কৈছিলি বোলে চোৱাত বোলে একো বস্তু পাৰিব নাপায় মই পাহৰি গৈছোঁ হ'ব দিয়ক নালাগে তাই ক'ব আকৌ চোৱাত বোলে বস্তু পাৰিব নোৱাৰি আকৌ কৈছে বোলে পাণ এখিলা পায়ে নগৈছে তাইৰ ঘৰ মানে বস্তুবোৰ মানে উন্নতি হওক মোৰ ঘৰ মানে ধ্বংস হওক তই সেইটো বুজিতে পাৰিবলৈ কৈছিলি তই কেলৈ পাৰিম আকৌ চোৱাত আকৌ বস্তুখিনি কথা ক'বলৈ আহিছে তাই